নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে ভাল খবৰ আহি গ'ল এছএলপিআৰবিত নটিচ আহি গ'ল এডমিট কাৰ্ড ডাউনলোডৰ ওপৰত কিন্তু কাট অফ লিষ্ট এতিয়ালৈকে নাই কিহৰ এডমিট কাৰ্ড আহিলে কাট অফ লিষ্ট দিব নে নিদিয়ে আৰু এবি ইউবিৰ এডমিট কাৰ্ড কেতিয়া দিব কাট অফ লিষ্ট কেতিয়া দিব এক্সাম কেতিয়া হ'ব সকলোখিনি কথা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে মাত্ৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকক মই ভালদৰে সকলোখিনি বুজাই ক'বলৈ চেষ্টা কৰিম বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ যেহেতু এতিয়া এছএলপিআৰবিত এখন নটিচ আহিছে মই আপোনালোকক স্ক্ৰীনত দেখুৱাই দিছো চাই লওক আপোনালোকে এখন নটিচ আহিছে আপোনালোকৰ যি আসাম পুলিচৰ ড্ৰাইভাৰ আছিলে যিবিলাক ড্ৰাইভাৰ পোষ্ট আছিলে তাৰ স্কিল টেষ্ট হ'ব আৰু কোনো কাট অফ লিষ্ট মৰা নাই কাট অফ লিষ্ট ডাইৰেক্ট যিসকলে কোৱালিফাই কৰিছে তেওঁলোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰে মানে তেওঁলোকে যদি এডমিট কাৰ্ডখন ডাউনলোড হয় তেওঁলোকে অট'মেটিকেলি কোৱালিফাই হ'ব আৰু তেওঁলোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব মাৰ্চ মাহৰ 4 তাৰিখৰ পৰা আৰু তেওঁলোকৰ স্কিল টেষ্ট ষ্টাৰ্ট হ'ব 10 তাৰিখৰ পৰা গতিকে এইটো ভাল খবৰ এতিয়া আমি আহো যিহেতু সকলোৱে এবিইবিৰ কাৰণে অপেক্ষা কৰি আছে এবিইবিৰ কথা পাতো যেহেতু আপোনালোকে দেখিলে এতিয়া কোনো কাট অফ লিষ্ট নমৰাকে এডমিট কাৰ্ড দি দিলে ড্ৰাইভাৰক আপোনালোকৰো যথেষ্ট সম্ভাৱনা আছে আপোনালোকৰো এনেকুৱাই হ'ব হয়তো কাট অফ লিষ্ট নেমাৰিব পাৰে ডাইৰেক্ট এডমিট কাৰ্ড দি দিব যোন কোৱালিফাই হয় তাৰ ডাউনলোড হ'ব এনেকুৱাই কৰিব পাৰে আৰু চাওক আপোনালোকে যিহেতু মাৰ্চ মাহৰ যোনটো সেকেন্ড সানডে আছিলে তাত ডিএমইৰ এক্সাম হোৱাৰ সম্ভাৱনা আছিলে বা কৈছিলে যে ডিএমইৰ এক্সাম হ'ব কিন্তু ডিএমইৰ এক্সামটো এতিয়া পষ্টপন কৰি দিলে এতিয়া যিহেতু 9 তাৰিখে আপোনালোকৰো এক্সাম হোৱাৰ সম্ভাৱনা একদম নাই কাৰণ দেখিলে হোৱালেতো এতিয়ালে কিবা এটা নহয় কিবা এটা আপডেট দিলেহেঁতেন এতিয়া চাওক আপোনালোকৰ যোনটো ইয়াৰ নেক্সট যোনটো সানডে আছে যোনটো 30 তাৰিখটো নহয় তাৰ আগৰ যোনটো সানডে সেই সানডেটোত আপোনালোকৰ এক্সাম হোৱাৰ সম্ভাৱনা যথেষ্ট আছে যেহেতু 30 তাৰিখে ডিএমই এক্সাম হ'ব গতিকে যোনটো থাৰ্ড সানডে আছে সেই থাৰ্ড সানডেটোত আপোনালোকৰ এক্সাম হোৱাৰ সম্ভাৱনা যথেষ্ট আছে আৰু কাট অফ লিষ্ট হয়তো নেমাৰিবও পাৰে এই লাষ্ট 7 তাৰিখৰ ভিতৰত আপোনালোকে চাব আপোনালোকৰ এডমিট কাৰ্ডৰ বিষয়ে কিবা নহয় কিবা নটিচ এখন দিবই যোনে কোৱালিফাই কৰিব এইটো লিখা হৈ যাব পাৰে যে যোনে কোৱালিফাই কৰিছে তাৰ এডমিট কাৰ্ড ডাউনলোড হৈছে গতিকে আপোনালোকৰ এটাই কাম কৰক পঢ়ি থাকক খুব সোনকালে আপোনালোকৰ আপডেট পাবই যেহেতু অলপ দিনৰ আগত এসআই যেটো এনসাৰ কি দিলে এতিয়া ড্ৰাইভাৰৰ দিলে 7 তাৰিখৰ ভিতৰত আপোনালোকৰ এক্সাম কেতিয়া হ'ব কি হ'ব সকলোখিনি কথা আপোনালোকে 7 তাৰিখৰ ভিতৰত পাই যাব যেহেতু মামাই কৈ আছে গতিকে মোৰ অনুমান 9 তাৰিখে যেহেতু নহয় আপোনালোকে দেখিলে আৰু 30 তাৰিখে ডিএমই এক্সাম হ'ব গতিকে তাৰ আগৰ যোনটো সানডে আছে সেই সানডে 3 নম্বৰ সানডেটোত আপোনালোকৰ এক্সামৰ সম্ভাৱনা যথেষ্ট আছে গতিকে এই যি এইখন সময় 7 তাৰিখত মামাই কৈছে এই দিনৰ ভিতৰতে আপোনালোকৰ নহয় কাট অফ লিষ্ট দিব নহয় ডাইৰেক্ট এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব কিবা নহয় কিবা এটা খবৰ আপোনালোকে নিশ্চয় পাবই গতিকে এইটোৱে খবৰ আপোনালোকে সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে কথাটো গম পায় আৰু আপোনালোকৰ এটাই কাম আপোনালোকে পঢ়ি থাকক আপোনালোকৰ এক্সাম এইটো মাহত নিশ্চয় হ'বই আপোনালোকে পঢ়ি থাকক আপোনালোকৰ এক্সাম হ'বই যেহেতু আপোনালোকে ভালদৰে পঢ়া শুনা কৰক আপোনালোকৰ কাম সেইটোৱে গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে ভিডিঅ'টো যদি আপোনালোকক অকমান হলেও সহায় হৈছে বুলি ভাবে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে অনুগ্ৰহ কৰি প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহে আপোনালোকে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিব ধন্যবাদ